বুটখিনি গোটেই ৰাতি তিয়াই থৈ 5-6টামান হুইচেল মাৰি দিছিলোঁ নিমখ দি কিনে। দেখিবলৈ পাইছে ধুনীয়াকৈ সিজি গৈছে। এতিয়া এটা মই কেৰাহী লৈছোঁ, ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিম। মই মৃণালী মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এতিয়া মই গোটা জিৰা দি দিছোঁ। ইয়াতে এটা মই মিহিকৈ কাটি লোৱা পিঁয়াজ দি দিম। পিঁয়াজখিনি বেছি ভাজিব নালাগে, অকণমান সময় আপুনি 1 মিনিটমান এইখিনি ভাজি ল'ব। ভাজি হৈ যোৱাৰ পিছত ইয়াতে মই এতিয়া বুটখিনি দি দিম। বুটখিনি দিয়াৰ লগতে মই ইয়াতে 2টা কেঁচা জলকীয়া কাটি দিছোঁ মিহিকৈ, আৰু এটা বিলাহী দিছোঁ মিহিকৈ কাটি লোৱা। এইখিনি ভালদৰে লৰাই দিম। এইখিনিতে মই ইয়াতে 1 চামুচ আদা নহৰু বটা দি দিম, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া আপোনালোকে যিমানখিনি খায় সেইখিনি ব্যৱহাৰ কৰিব। আৰু ইয়াতে মই এইটো চানা মছলা দি দিছোঁ। চানা মছলা নাথাকিলে চব্জি মছলাও দিব পাৰে। এইখিনি এতিয়া ভালদৰে লৰাই ভাজি ল'ম অলপ সময়। এতিয়া মই হালধি দি দিম, 1 চামুচ হালধি দি দিছোঁ। দি ভালদৰে এইখিনি মই মিক্স কৰি ল'ম। নিমখ আৱশ্যক অনুযায়ী দি দিব। দি ভালদৰে লৰাই দিব। লৰাই এইখিনি মই 2 মিনিটমান সময়ৰ কাৰণে ঢাকনি দি থ'ম, যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। 2 মিনিট পিছত দেখিবলৈ পালে পানীখিনি প্ৰায় শুহি গৈছে। এতিয়া মই ইয়াতে কাশ্মীৰী ৰেড চিলি দি দিছোঁ 1/2 চামুচ। দি ভালদৰে এইখিনি আকৌ লৰাই দিম। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আহি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। এতিয়া এইখিনিতে মই অকণমান পানী দি দিছোঁ, যাতে সকলোখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া ইয়াতে মই সৰু চামুচেৰে 4 চামুচ তেতেলী পানী দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে নিদিবও পাৰে। যিহেতু চাট বনাই আছোঁ, চাটটো অলপমান টেঙা মিঠা এনেকুৱা টাইপৰ হ'লে খাই ভাল লাগে। এতিয়া ইয়াতে মই 1/2 চামুচ চাট মছলা দি দিম। চাট মছলাখিনি দি মই আৰু 2 মিনিটমান সময়ৰ কাৰণে ঢাকনি দি থৈ দিম। 2 মিনিট পিছত আপুনি দেখিবলৈ পাইছে প্ৰায় হৈয়ে গৈছে। অকণমান পানী আছে, পানীখিনি নোযোৱালৈকে সেনেকৈ জুইৰ ফ্লেমটো বঢ়াই দিব, আৰু পানীখিনি এনেকৈ শুকাই নোযোৱালৈকে এনেকৈ ভাজি থাকিম। দেখিবলৈ পাইছে পানীখিনি প্ৰায় শুকাই গৈছে। এইখিনি এতিয়া মই জুইৰ ফ্লেমটো বন্ধ কৰি দিম।